নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ বাবে কঁঠালগুটি আৰু মিছা মাছৰ আঞ্জা। কঁঠালগুটি আৰু মিছা মাছৰ আঞ্জাখন মই কেনেকৈ বনাও আপোনালোকক অলপমান দেখুৱাম। বলক তেতিয়াহলে আমি ভিডিওটো চাই লওঁ। এতিয়া মই মিছা মাছ কেইটা ধুনিয়াকৈ সাফা কৰি লম। প্ৰথমে মই এতিয়া মূৰটো এৰাই লৈছো মিছা মাছটোৰ। আৰু তাৰ পিছত মিছা মাছৰ ভিতৰত এডাল ক্ষীৰৰ নিচিনা থাকে। এই ক্ষীৰডাল আপোনালোকে উলিয়াই ল'ব। আৰু লগতে মই বাকলিখিনিও একেবাৰতে এৰাই লৈছো। এতিয়া মই মাছখিনি ভালদৰে কেইবাৰমান ধুই ল'ম। সব মাছখিনি ধুনিয়াকৈ সাফা হৈ গৈছে। মই এতিয়া ধুই ৰখা মিছা মাছখিনি বাটি এটাত এনেদৰে ৰাখি লৈছো আৰু ইয়াতে কেইটামান কঁঠালগুটি লৈ লৈছো আৰু অলপমান গোটা জিৰা তিয়াই ৰাখিছিলো, কেইটামান শুকান জলকীয়া তিয়াই ৰাখিছিলো আৰু দুটা কেঁচা জলকীয়া লৈছো আৰু এটা সৰু পিয়াজ কাটি লৈছো। মই এতিয়া মাছখিনিত সৰু চামুচেৰে আধা চামুচ হালধি গুড়া দিম আৰু লগতে সোৱাদ অনুসৰি অলপমান নিমখ দি ভাজি লম। মই এইখিনি খুব ভালদৰে মিক্স কৰি লম। এতিয়া মই শুকান জলকীয়া কেইটা, কেঁচা জলকীয়া কেইটা আৰু তিয়াই ৰখা জিৰাখিনি একেলগে পিচি ল'ম। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিম আৰু অলপ গৰম হ'ব দিম। কেৰাহী গৰম হৈ গৈছে, ইয়াতে মই এতিয়া অলপমান সৰিয়হৰ তেল দি দিছো। আমাৰ তেল গৰম হৈ গৈছে, এতিয়া মই ইয়াতে মাছকেইটা দি দিম। গেছৰ ফ্লেমটো মই এতিয়া লো কৰি লৈছো। মাছখিনি ভজা হৈ গৈছে, মই এতিয়া মাছখিনি প্লেট এখনত উঠাই লৈছো। মই আৰু তেল এড কৰা নাই, মাছ ভজা তেলখিনিতে মই এতিয়া পিয়াজখিনি দি অলপমান ভাজি ল'ম। ইয়াতে মই এতিয়া পিচি ৰখা মছলাখিনি দি দিম। আৰু ইয়াতে মই এতিয়া দিম সৰু চামুচেৰে 1 চামুচ হালধি গুড়ি আৰু লগতে দিম সোৱাদ অনুসৰি অলপমান নিমখ মই ইয়াতে দি দিম।
এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে চাওক মছলাখিনিৰ পৰা ধুনীয়াকৈ তেলটো বিৰিঙি ওলাইছে এতিয়া মই ইয়াতে কঁঠাল গুটিখিনি দি দিম আৰু 2 মিনিট মানৰ কাৰণে মই এইখিনি ভাজি থাকিম ইয়াতে মই এতিয়া অলপমান পানী এড কৰিম আৰু মই এতিয়া ঢাকোন লগাই 5 মিনিট মানৰ কাৰণে সিজিব দিম কঁঠাল গুটিখিনি এতিয়া আধা সিজা হৈ গৈছে মই ইয়াতে এতিয়া মাছখিনি দি দিম এতিয়া এইখিনি ভালদৰে লৰাই লৈ মই আকৌ ইয়াতে আধা বাটিমান পানী দি দিম আৰু পুনৰ মই ঢাকোন লগাই দিম আৰু এইখিনি মই 15 মিনিট মানৰ কাৰণে সিজিব দিম আমাৰ কঁঠাল গুটি আৰু মিছা মাছৰ তৰকাৰী ৰেডি হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম আৰু পুনৰ 5 মিনিট মানৰ কাৰণে ঢাকোনখন লগাই ৰাখিম এনেকৈ যদি মই ঢাকোনখন লগাই ৰাখো তৰকাৰীৰ কালাৰটো বহুত ধুনীয়া হয় দেখিবলৈ চাওক তৰকাৰীখিনি কালাৰটো কিমান ধুনীয়া হৈছে আপোনালোকে ঘৰত এনেদৰে বনাই খাইছেনে বাৰু যদি বনাই খোৱা নাই এবাৰ খাই চাবচোন বহুত সোৱাদযুক্ত হয় এই তৰকাৰীবিধ আৰু কেনেকুৱা লাগিল কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅটো চাই ভাল লাগিল তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো তেন্তে ধন্যবাদ